আজি আমি BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে আমাৰ যুৱ BPF টিমক আমাক তামোলপুৰত পঠাই দিছে। তামোলপুৰৰ আজি আমি 4খন জাগাত আমি গ'লো। প্ৰথমে আমি নিজ দীপালীত আমাৰ এজন মেধাৱী ছাত্ৰ দানচুৰাং নাৰ্জাৰী, তেখেতে IIT মাদ্ৰাছত পঢ়ি আছে। তেখেতক 3 লাখ টকা সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে পঠাইছিল, এইটো আমি দিলোঁ। তাৰপিছত আমি ছেকেণ্ড টাইম শুক্লাই চেৰপাং সমষ্টিৰ আণ্ডাৰত জোৎস্না বড়ো, তেখেতে কোকৰাঝাৰ মেডিকেল কলেজত MBBS পঢ়ি আছে। তেখেতকো সন্মানীয় হাগ্ৰামা মহিলাৰ ছাৰে 2 লাখ টকা দিছিল। এইটো আমি জোৎস্না ঘৰত গৈ কিনি আমাৰ BTCৰ EM গণেশ কছাৰী ছাৰ লগত গৈ কিনি আমি দি আহিলোঁ। তাৰপিছত আৰু গড়েশ্বৰ সমষ্টিৰ আণ্ডাৰত আমাৰ অঞ্চলত তেখেতে বিৰাট ফেমাছ আৰু বড়োৰ এজন ছিংগাৰ দীপ্ৰমা দৈমাৰী, তেখেতে কেঞ্চাৰ বেমাৰ হৈ আছে। তো তেখেতকো হাগ্ৰামা মহিলাৰী ছাৰে 3 লাখ টকা দিছিল। এইটো আমি এই বাইদেউৰ ঘৰত গৈ কিনিত আমি 3 লাখ টকা আমি দি আহিলোঁ। এতিয়া আমি 4 নম্বৰ এতিয়া আছোঁ আমি প্ৰসঞ্জিত বড়ো, তেখেতে এজন মেধাৱী ছাত্ৰ। তেখেতে এতিয়া শিলচৰ মেডিকেল কলেজত পঢ়ি আছে। তেখেতৰ দেউতা নাই, তেখেতৰ মায়ে বহুত কষ্ট কৰি তেখেতক পঢ়াই আছে। আৰু তেখেতে প্ৰসঞ্জিত বড়োৰ মায়ে BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰক দৰখাস্ত দিছিল যে ল'ৰাই MBBS পঢ়ি আছে, পঢ়াবলৈ বিৰাট অসুবিধা হৈছে বুলি। আৰু এই এপ্লিকেশ্যন পাই BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰে প্ৰসঞ্জিত বড়োৰ ঘৰত 1.5 লাখ টকা পঠাই দিছে। এইটো আমি আজি দিব আহিছোঁ আৰু আমি দিব পাই বিৰাট খুচি হৈছোঁ। আৰু আমি আশা কৰোঁ যে যিজন ব্যক্তিসকলক BTCৰ চিফ হাগ্ৰামা মহিলাৰী ছাৰে টকা দিছে, তেওঁলোকে নিজৰ কৰ্চটো ভালে ভালে হৈ আহক। আৰু আমি আশাবাদী আমাৰ ভিজনাৰী লিডাৰ হাগ্ৰামা মহিলাৰী ছাৰে যেনেকৈ BTC অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰীক দুখীয়া ঘৰত ফেমিলিসকলক সহায় কৰি আছে, আগন্তুক দিনত আমি বহুত ডক্তৰ, বহুত ইঞ্জিনিয়াৰ আমি পাবলৈ গৈ আছে। ইয়াৰ কাৰণে যে হাগ্ৰামা মহিলাৰী ছাৰে ইমান ভাল ইউথৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে ডিচিশ্যন লৈছে, আমি যুৱ BPF হৈ হাগ্ৰামা মহিলাৰী ছাৰক ধন্যবাদ। আৰু আপোনালোকৰ চেনেলৰ দ্বাৰা BTC অঞ্চলত মেধাৱী ছাত্ৰ ছাত্ৰী, দুখীয়া ফেমিলিসকলক মই এইটোৱে আহ্বান কৰিব বিচাৰিছোঁ যে যদি তোমালোকে পঢ়া শুনাত ভাল, আৰ্থিকভাৱে যদি বেয়া, তোমালোকে মন ভাঙিব নালাগে। তোমালোকক সহায় কৰা, মৰম কৰা আমাৰ BTCৰ মুৰব্বী হাগ্ৰামা মহিলাৰী আছে। ইয়াৰ কাৰণে ভয় কৰিব নালাগে, জাষ্ট পঢ়াত ভাল হ'ব লাগে, মনোযোগ দি পঢ়ক। ডক্তৰ, ইঞ্জিনিয়াৰ বা অন্যান্য হায়াৰ এডুকেশ্যনত যিসকলে ল'বলৈ বিচাৰিছে, তেওঁলোকক হাগ্ৰামা মহিলাৰী ছাৰে সহায় কৰি আছে।